স্বাগতম জনাইছোঁ আপোনালোক সকলোলৈকে। আজি মই ৰেচিপি এটা লৈ আহিছোঁ, খুব ভাল লগা। দেখুৱাই আছোঁ বাৰু কিনো বনাম। এয়া মই পিঁয়াজ, আদা, নহৰু, জলকীয়া লৈছোঁ, বিলাহী এটা ডাঙৰ কাটি লৈছোঁ, কচু এডোখৰ আৰু 2 চামুচ খৰিচা। মই খৰিচাৰ সৈতে আজি বনাম মাছৰ এখন ৰেচিপি, খুব ভাল লগা। এয়া মই তেল দি দিছোঁ কেৰাহী এখনত। মাছকেইডোখৰ পোনপ্ৰথমে মই ফ্ৰাই কৰি ল'ম। ভাল ধৰণে ফ্ৰাই কৰি ল'ম মাছকেইডোখৰ। খুব ভাল লাগে, আপোনালোকে বনাই খাই চাবচোন। মই বনাই আছোঁ এনেধৰণে। সদায় একেটা ৰেচিপি খায়ো বেয়া লাগে, হয়নে নহয়? এনেকৈ মই বনোৱা ধৰণে বনাই খাই চাবচোন, ইমান ভাল লাগে নহয়। মই 5 ফোৰণ দি দিছোঁ, তাতে জলকীয়া 3টা দি দিছোঁ সৰু সৰু, আৰু পিঁয়াজ কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। এতিয়া ৰঙচুৱাকৈ ভাজি ল'ম মই, ৰঙচুৱা হোৱাৰ লগে এতিয়া আদা আৰু নহৰু পেষ্টটো ঢালি দিছোঁ। সেইখিনিও মই ভাল ধৰণে ভাজি ল'ম যাতে কেঁচা গোন্ধটো মাৰ যায়। হৈ গৈছে মোৰ। এতিয়া তাতে মই বিলাহীখিনি ঢালি দিম। ভাল ধৰণে লৰাই দিছোঁ মই। এতিয়া মই হালধি দি দিছোঁ, নিমখ দি দিছোঁ জোখ অনুসৰি। তাতে মই জিৰা সৰু চামুচে এচামুচ দি দিছোঁ। এইখিনি ভাল ধৰণে লৰাই দিছোঁ মই। এতিয়া কচুখিনি কাটি থৈছিলোঁ যে, কচুখিনি দি দিছোঁ। এইখিনি ভাল ধৰণে লৰাই দিছোঁ। অকণমান সময়ৰ কাৰণে মই ঢাকি দিম। মই 10 মিনিট হৈ গ'ল। মই দাঙি চাইছোঁ, বিলাহীও গলি গৈছে ভাল ধৰণে। জুইকুৰা মই কমাই দিছোঁ গেছৰ ফ্লেমটো। এতিয়া তাতে মই খৰিচাখিনি দি দিছোঁ, আকৌ লৰাই দিছোঁ মই ভাল ধৰণে। এতিয়া তাতে মই এটা বইল আলু থৈছিলোঁ ডাঙৰ, সেই বইল আলুটো টুকুৰা টুকুৰ কৰি দি দিছোঁ। এতিয়া সেইখিনি ভালকৈ ওলট পালট কৰি মই লৰাই লৈছোঁ যাতে গোটেইখিনি সান খাই যায়। আকৌ মই ঢাকি দিম 10 মিনিট কাৰণে। মই ঢাকি দিছোঁ। 10 মিনিট হৈ গৈছে প্ৰায়। এতিয়া দাঙি চাইছোঁ, মোৰ পানী দিবলৈ সময় হৈ গৈছে। চব অকণো লগা নাই, কম জুইত বনাব লাগে। পানী দি দিছোঁ মই জোখ অনুসৰি। মই 3 জনৰ কাৰণে বনাইছোঁ, মোৰ ইমানেই যথেষ্ট হৈ গ'ল। এতিয়া মই তাতে মাছকেইডোখৰ দি দিম। অকণ লৰাই মেলি মই আকৌ 20 মিনিটৰ কাৰণে মই ঢাকি দিছোঁ। 20 মিনিট হৈ গৈছে। চাইছোঁ খুব ভাল ধৰণে মোৰ হৈ গৈছে তৰকাৰীখিনি। চাওকচোন, অকণমান শুকায়ো গৈছে, এইখিনিয়ে যথেষ্ট। এতিয়া মই ধনিয়া দি দিছোঁ তাতে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, বনাই খাই চাব কেনেকুৱা লাগে, কমেণ্ট এটা কৰিব। চাওক কিমান ধুনীয়া হৈছে, খাবলৈ ইমান ভাল লাগে নহয়। গোন্ধটো একদম খাওঁ খাওঁ লাগিছে গোন্ধতে। চাওক মই উলিয়াই দিছোঁ অলপমান। কাঁহী এখন মই সজাই দিছোঁ চব। নমস্কাৰ, আজিলৈ আহোঁ আকৌ পুনৰ নতুন ভিডিঅ'ৰে।